হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ উদ্ভাসনা আমি গাঁৱলীয়া খুব মজা এন্ধাৰ ৰাতি গেলা ডাৱৰীয়া পিছল বাট। হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল হৃদয় অসম। আজি মানে ৰঙালী বিহু আমি সকলোৱে নদীত গা ধুবলৈ যাই আছোঁ। তাৰে দৃশ্যকেইটা আপোনালোকক দেখুৱাম। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকক গৈ নদীত লগ ধৰিম। এয়া দীঘলতি আনিছোঁ, এয়া দীঘলতি পাত, এয়া মাহ, কাজল গুড়ি, আম, হালধি সকলো আনিছোঁ। আপোনালোকক গৈ ডাইৰেক্ট নদী ঘাটত লগ ধৰিম। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি আমি নদী ঘাট পালোঁ। ইয়াৰে দৃশ্যসমূহ আপোনালোকক দেখুৱাম আমি এতিয়া। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি গাঁৱলীয়া খুব মজা এন্ধাৰ ৰাতি গেলা ডাৱৰীয়া পিছল বাট। বিহুতে বলীয়া খুব মজা এন্ধাৰ ৰাতি গেলা ডাৱৰীয়া পিছল বাট। এৰি যাওঁ পেটৰে ভাতে খুব মজা এন্ধাৰ ৰাতি গেলা ডাৱৰীয়া পিছল বাট। য'তে শুনো ঢোলৰ মাত। লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। এইখিনি বস্তুৰে গাটো ধুই আহোঁ। গাটো ধুই উঠি আপোনালোকক লগ ধৰি আছোঁ। ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব। ভাল লাগিলে ভিডিঅ'টো লাইক এটা মাৰি দিব। অ'কে, গা চা ধোৱা হৈ গ'ল। এতিয়া ঘৰলৈ যাওঁ। সকলোকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা থাকিল। লগ পাম আৰু নতুন এটা ভিডিঅ' লৈ। আৰু আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। এইটো মোৰ প্ৰথম ভিডিঅ', বহুত ভুল ভ্ৰান্তি হ'ব পাৰে, হ'লে আপোনালোকে শুধৰাই দিব আৰু ভুলবোৰ দেখুৱাই দিব। নতুন ভিডিঅ' এটা লগ পাম। এতিয়ালৈকে বাই 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 দিয়ে একবাৰ। বাই বাই।